Guys, welcome to our YouTube channel. आज हम गए आसु अपना बाइक फोन वाश कराबोले पॉलिश भी कराएंगे साथ में तो और हमारा बाल भी थोड़ा कटवाएंगे तो आप लोग वीडियो में बने रहिए। हम दिखाए रहेंगे आप लोगों को कैसे किया जाता है। एक वीडियो बनाए थे तो पूरा RPM डाल दिया है भाई ने। चलिए आज के वीडियो शुरू करते हैं। चलो कितना भीड़ है आज आप लोग देख सकते हैं। बहुत भीड़ है MSC में तो अरे लड़की भी देखने को मिल रहा है आप लोगों को। हमारे ब्लॉग में आप बहुत सारे लड़की देख पाओगे जिससे आपकी मन में शांति भी मिलेगा। देखते रहिए हमारे वीडियो। डेली ब्लॉग आता है हमारे वीडियो में YouTube चैनल में तो देखते रहिए आप लोग। Oh my God, intro mega is here. बसी जा बोलो बोला। तो गाइस अभी हम वेट कर रहे हैं रुआने के लिए गाड़ी। तो एक लाइन पे गाड़ी लगी हुई है तो वेट करना पड़ेगा थोड़ा सा। तो पुलिस करने का सोचा है तो पुलिस और दोनों मिलकर 200 रुपया बता रहा है। तो कैसे करता है देखते हैं, अच्छा करता है या पूरा देखेंगे। बने रहिए वीडियो में। आराम से लोगों से किंतु हम यूट्यूबर हैं भाई, साथ में जाएंगे ही ना, बुलाएंगे तो भी जाएंगे। क्या बोलते हो? तो गाइस আমাৰ পাল আহি গ'ল। সো এতিয়া চাই থাকক কেনেকুৱা কি হয়। পানীত ভিজি হ'লেও আজি ভিডিঅ' কণ্টিনিউ কৰা হ'ব। देखिब पाइছে মেই পৰিয়াগা হৈ গৈছে, চিকনা বনি যাব এতিয়া লগত লগত। समझ में आया क्या लाला? आवाज कोई हो गल এতিয়া মুচা কাছা চলি আছে। ইয়াৰ পিছত আপোনাৰ হ'ব পলিচ কৰাটো আছে। তো অলপ শুকাই ল'ব দিয়া হৈছে বাইকখন। তাৰপিছত পলিচ কৰাটো আপোনালোকক দেখুৱাব কি কৰে। পলিচ মাৰি দিব। তাৰপিছত আমি গৈ আছোঁ চেলুন চুলি কটাবলৈ। তো চাই থাকক ভিডিঅ'টো। পুৰা চিকনা মাৰি গৈছে তো সুন্দৰ। তো গাইজ শুকুৱাই থোৱাৰ বাবে আমি অলপ আঁতৰ দোকানতে ৰেষ্ট লৈ আছোঁ। আৰু যি শব্দ মানে কাণ চান বেয়া কৰি দিব আপোনাৰ। তো শুকাই হ'লেই পলিচ কৰাই লগতে আমি ৰাওনা হ'ম চেলুনলৈ। চ' ৱেইট কৰি আছোঁ। পলিচ মাৰি লৈ পলিচ কৰি আছে দাদাই বৰ্তমান। মাৰ্কাৰৰ দাগ এটা আছে মানে অকণমান ক্লিন হৈছে পুৰা। ইমান এটা মানে কৰিব পৰা নাই কেমেৰাত আপোনালোকে।
ফাইনেলি গাইজ বাইক ধৰা হৈ গ'ল, বহুত সময় লাগিল পুলিচ চুলিচ মাৰোঁতে। ত' এতিয়া চেনেলত গৈ লওঁ, তাত কিমান টাইম লাগে কি কৰোঁ চাওঁগৈ। ত' আপোনালোকে এইখন আহিব পাৰে, আমি লোকেশ্যনটো মানে এইখন চাই লওক। ত' কেইটাৰ পৰা কেইটালৈ খোলা থাকে মই সুধি দিছোঁ দাদা মৰ্ণিং কেইটাত খোলে এখন? 7টা ন, আৰু সন্ধিয়ালৈ অলপমান দিবা নেকি? খোলা ন? চাবিটো অলপমান দিবা অঁ নাই, চাবি মোৰ ঠাইত নাই। 8টা বা 6টালৈ পাই যাব আপোনালোকে খোলা। ত' আপোনালোকে আহিব পাৰে। ত' এতিয়া আমি গৈ থাকোঁ চেলিনলৈ। এখনত বহুত ভিৰৰ বাবে এখন চাইকেলত আহি গ'লোঁ। ইয়াত কি হৈ আছে পৰিস্থিতি চাই লওঁ, কাটিব পৰা যায় নাই। ত' গাইজ কাটা আৰম্ভ হ'ব এতিয়া। বহুত সময় মই চিট পাইছোঁ। তেৰে নাম কাৰ্ডটো দি যোৱা কথা আছে, কি কাৰ্ড হৈ গ'ল এতিয়া চাই থাকক আপোনালোকে ভিডিঅ'টো। समझ में आया क्या लाला? ফাইনেলি আমাৰ চুলি কটা কাম হৈ গ'ল। ত' চুলি কাটি এতিয়া আমি গৈ আছোঁ ৰুমলৈ। ইমান এটা বহুত টোপনি গ'লোঁ, মানে সেই ভিডিঅ' ইমান এটা বনাব পৰা নগ'ল। ত' আপোনালোকে আহিব বিচাৰিব পাৰে। ত' চাহিলত আহিব পাৰে, ভাল কাটে, বঢ়িয়া কাটে, যি কৰিব পাৰে চব সুবিধা আছে ইয়াত। ত' আহিব কাটিব, ঠিকে আছে কাটটো। ত' এতিয়া গৈ আছোঁ ৰুমত, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। ফাইনেলি আমি ঘৰ আহি পাই গ'লোহি। ত' আজি দিনটো বহুতখিনি কৰিলোঁ, গা পা ধুই দিছোঁ, এইটো মানে চুলিবোৰ কিবা কিবি হৈ গ'ল। চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকৰ নেক্সট এটা ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।